প্ৰকাশে প্ৰেম অমিতৰ নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ড প্ৰভৃতি। হয়, আমি বৰ্তমান উপস্থিত আছোঁ নগাঁৱৰ শ্ৰী শ্ৰী বৰদোৱা থানত, য'ত আমি আপোনালোকক দেখাম গুৰুজনাৰ অমৰ সৃষ্টিৰাজি। আমি দেখাবলৈ চেষ্টা কৰিম সমগ্ৰ অসমীয়াৰ হৃদয়ত, প্ৰতিজন হৃদয়ত স্থান লোৱা আমাৰ গুৰু শ্ৰী শ্ৰী শংকৰদেৱৰ মহান সৃষ্টিৰাজি। পদৰ পংকজৰ পদচিহ্ন, বাওঁ পদৰ চিহ্ন আৰু এয়া হ'ল সু পদৰ চিহ্ন। শ্ৰীমন্ত শংকৰ গুৰুৱে সেই হালি আছে শিলিখা যুগী, তাতে আহোঁতে তেওঁ যে ভাগৱত পুস্তক লিখিছিল, তেতিয়া পদচিহ্ন ভাগ ধৰি গৈছে। এই ভাগৰ নাম পদশিলা বুলি কয়। শ্ৰীমন্ত শংকৰ গুৰুৰ পদৰ পংকজৰ পদচিহ্ন। নামেই সাগৰ, নামেই সৰোবৰ, সৰোবৰৰ পদুমকলি শ্ৰীমন্ত শংকৰ। হয়, প্ৰতিদিনেই বৰদোৱাত অগণন ভক্তপ্ৰাণ আহি ইয়াত সমাগত হয়। প্ৰতিজনেই নিজৰ নিজৰ মনোকামনা লৈ আহি ইয়াত উপস্থিত হয়হি। কোনোজনে শৰাই আগবঢ়ায়, কোনোজনে বন্তি আগবঢ়ায়, আৰু প্ৰতিজনেই নিজৰ হিয়াৰ একোণত বান্ধি ৰখা হেঁপাহটো আনি শ্ৰীচৰণত আগবঢ়াই দিয়ে, আৰু প্ৰতিজনে তেনেকৈ ফল পাই আহিছে। আহকচোন ইয়াত উপস্থিত থকা কিছু ভক্তপ্ৰাণ ৰাইজৰ পৰা আমি জানো তেওঁলোকৰ মনৰ কথা। প্ৰথমবাৰ আহিছে নে আগতো আহিছে? প্ৰথম। কেনে লাগিছে ইয়াত আহি? ভাল লাগিছে, এতিয়া ইয়াতে বহি প্ৰসাদ খাইছোঁ। হয়, এই পৰিৱেশটো কেনেকুৱা লাগিছে আপোনাৰ? পৰিৱেশ এতিয়া আমি ঘূৰা নাই, ঘূৰিম। হয়, মহানগৰী আপোনালোক যান জঁটৰ পৰা আহি ইয়াত এটা নিৰিবিলি পৰিৱেশত খুব ধুনীয়াকৈ খাইছোঁ, প্ৰসাদকেইটা ভাল লাগিছে, বহিছোঁ, ভাল লাগিছে। আৰু ইয়াৰ প্ৰসাদৰ সোৱাদ কেনেকৈ? হয়, মই 2000 চনত আহিছোঁ। হয়, 2000 চনৰ পৰা এতিয়া 17 চন হ'ল। ইয়াতে থাকি ঈশ্বৰৰ কৰ্ম কৰিছোঁ, নাম লগোৱা দেৰি যিমানখিনি কৰ্ম 14 বছৰ চলোৱা হৈ আছে। ৰাতিপুৱা 4 বজাৰ পৰা বৰুৱা 8 বজালৈ এইখিনিতে আমি কৰি মেলি যেনেধৰণে চলাই আছোঁ। প্ৰতিদিনে ভক্তৰ সমাগম কেনেকুৱা পায় আপোনালোকে? প্ৰতিদিনে কোনোবা দিনাখন বহুত ভকত হয়, কোনোবা দিনাখন ধৰি লওক অলপ কম হয়, এনেকৈয়ে চলি আছে। গুৰুজনাৰ চৰণতে আপুনি জীৱন উৎসৰ্গা কৰিছে। প্ৰভু চৰণতে আছোঁ, আৰু প্ৰভু চৰণে যি কয় আৰু প্ৰভু চৰণে ভালে ৰাখে বেয়া ৰাখে প্ৰভু দৈৱকী নন্দনে জানে আৰু। পশ্চিমে শিলিখা বৃক্ষ হালিয়া আশ্ৰয়, তাহাতে আউজি গুৰু পুস্তক লিখয়। হয়, এইজোপা শিলিখা গছৰ তলতেই গুৰু শ্ৰী শ্ৰী শ্ৰীমন্ত শংকৰদেৱে বহি তেওঁ মহান সৃষ্টিৰাজি আৰম্ভ কৰিছিল। আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। এই বৃহৎ শিলিখাজোপা পশ্চিমে হাউলি আছে, আৰু এতিয়াও এই গুৰুজনাৰ অমৰ সৃষ্টিৰাজিৰ খোদিত হিচাপে ইয়াক সুন্দৰকৈ ৰাখিছে। গুৰুজনাৰ প্ৰতি সেৱা আগবঢ়াই প্ৰতিজন ভক্তই আহি ইয়াত মূৰ দোৱায়, আৰু এই শিলিখাজোপাৰ তলতে বহি গুৰুজনাই তেওঁ অমৰ সৃষ্টি ৰচিছিল বুলি সকলোৱে বিশ্বাস কৰি আহিছে। পাৱে পুৰি হৰি কৰোঁ কাতুৰি। কীৰ্তনতে শংকৰ গুৰু, ঘোষাতে মাধৱ, দুয়োজনাই আমাৰ গুৰু পৰম বান্ধৱ। হয়, আমি এই বৰদোৱাৰ মূল আসনৰ পৰা আপোনালোকক দেখাবলৈ বিচাৰিছোঁ গুৰুজনাৰ অমৰ সৃষ্টি। তেওঁ কেনেধৰণে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰু অসমত যি একতাৰ এনাজৰী বান্ধিলে, আজিও প্ৰতিজন অসমীয়াই হাড়ে হিমজুৱে সেয়া উপলব্ধি কৰে। আৰু আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। কেমেৰা পাৰ্চন দীপজ্যোতি সৈতে আপোনালোকক দেখাব কেনেধৰণে তেওঁ অতি সুন্দৰকৈ ইয়াক স্থাপন কৰি গৈছিল। একালত খুব সুন্দৰভাৱে বৈকুণ্ঠৰ পৰা মহাভাগৱত নমাই আনি তেওঁ এই ধৰাত কেনেকৈ প্ৰতিষ্ঠা কৰিছিল, আৰু প্ৰতিজন অসমীয়াৰ হিয়াৰ আমঠু আমাৰ গুৰু পৰম গুৰু শ্ৰী শ্ৰী শংকৰদেৱৰ এই মহান সৃষ্টিৰাজি আজি আছাম ফ'কাছৰ দৰ্শকসকলক আমি দেখাবলৈ চেষ্টা কৰিম।
এনে ধৰক দেওবাৰে খুব বেছি হয়, দেওবাৰে আপোনাৰ প্ৰায় এইটো 1000-1500 এনেকুৱা মানুহ হৈ যায়। হয়, আৰু গুৰুজনৰ তিথি ভাদমহীয়াটো বহুত হয়। হয়। ভাদমহীয়া আপোনাৰ মানে গুৰুকেইজনত মানে 4-5 হাজাৰ মানুহ হ'ব, বেছি হ'ব, কেতিয়াবা মানে 8-10 হাজাৰো হ'ব ভাদ মাহত দেই। তাত ফাকুৱাততো আপোনালোকে জানেই, ফাকুৱাত মানে লাখৰ ওচৰ হয় মানুহ, বুজিছেনে? আপুনি কিমান দিনৰ পৰা কৰ্মৰত হৈ আছে ইয়াত হয়? ইয়াত ধৰক মই আগত চাকৰিত আছিলোঁ, তাৰপিছত মই 2001 চনৰ পৰা মই থানলৈ আহোঁ। তাৰপিছত আকৌ তাৰপিছত ইয়াত মোক নৈবেদ্য গৃহত থকা মই 10 বছৰ হ'ল। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত মিনাই নাই 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 আমাৰ পৰম গুৰু। বৰদোৱাৰ পৰা কেমেৰা পাৰ্চন দীপজ্যোতি শইকীয়াৰ সৈতে মই ববিতা ভৰালী, আছাম ফ'কাছ।